প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি হৈছে অক্টোবৰত কৰোনাৰ তৃতীয় লহৰে শিশুলৈ আনিব পাৰে ভয়ংকৰ বিপদ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য। অক্টোবৰত কৰোনাৰ তৃতীয় লহৰে দেশত আৰোহণ কৰিব পাৰে শীৰ্ষবিন্দুত। তেতিয়াই দেশৰ অধিকাংশ শিশুৱে আক্ৰান্ত হ'ব পাৰে কৰোনাত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানৰ বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। এই প্ৰতিবেদনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদনত কোৱা মতে শিশুৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, চিকিৎসা সঁজুলি যেনে ভেণ্টিলেটৰ, এম্বুলেন্স আদি ইমান কম পৰিমাণত আছে যে সঁচাকৈ যদি আশংকা কৰা ধৰণে বৃহৎ সংখ্যক শিশু আক্ৰান্ত হ'লে ভীষণ সমস্যাৰ সৃষ্টি হ'ব। প্ৰিয় বন্ধু, হলিয়াৰ পিছৰ খবৰ দিছে মৃদু ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ'ল অসম, অভিকেন্দ্ৰ কোকৰাঝাৰ। মৃদু ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ'ল অসম। দুপৰীয়া 1:13 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কোকৰাঝাৰ জিলা। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য হৈছে 4.0। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও আদিকে ধৰি কেইবাখনো জিলাৰ লগতে পশ্চিমবংগৰ একাংশ স্থানতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ খবৰ অহা নাই। প্ৰিয় বন্ধু, হলিয়াৰ পিছৰ খবৰ দিছে হোজাইত ৰেলপথৰ দাঁতিত যুৱকৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ। হোজাইত ক্ষতবিক্ষত অৱস্থাত নিশা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। চিকাৰীঘাট ৰেলৱে ক্ৰছিং গেটৰ সমীপৰ ৰেলপথত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটোৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই যদিও মৃত যুৱকজনৰ হাতত লিখা আছিল কমল দাস বুলি। ইপিনে দুৰ্ঘটনা অইন কিবা সেয়া পৰিষ্কাৰ নহ'লেও যুৱকজন ৰেলৰ খুন্দাত মৃত্যু হোৱা সন্দেহ কৰিছিল ৰেল আৰক্ষীয়ে। পৰৱৰ্তী সময়ত ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আজি পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা। আগন্তুক 5 দিনত ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা। ৰাজ্যখনত আগন্তুক 5 দিন ধৰি প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সেই অনুসৰি সোমবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ধাৰাসাৰ বৰষুণ হ'ব পাৰে। মৌচুমী বতাহৰ প্ৰভাৱৰ ফলতে এইদৰে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। বংগোপসাগৰৰ পৰা উত্তৰ পূবৰ কাষেদি এই মৌচুমী বতাহ পাৰ হৈ যাব। সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ বৰষুণৰ পৰিমাণ বৃদ্ধি পাব। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে অপৰাধমুক্ত হ'ব লাগিব অসম, কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। অপৰাধীৰ প্ৰতি কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অপৰাধীৰ প্ৰতি কঠোৰ সকিয়নি দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছে অসমখন অপৰাধমুক্ত হ'ব লাগিব। হিংসা, দেহ চুৰি, ডকাইতি, ধৰ্ষণ এইবিলাক অসমত নোহোৱা হ'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু কয় যে কালিৰ দিনটোত 14 জনৰ ওপৰত তালিবাদী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা নিশা 2:30 বজাত কোকৰাঝাৰত বেংক ডকাইতি কৰিবলৈ অহা বৃহৎ ডকাইতৰ দল এটাক উৎখাত কৰা হয়। সেই ঘটনাত আৰক্ষীৰ গুলীত 3জন ডকাইত নিহত হয়। প্ৰিয় বন্ধুসকল, শেষৰ খবৰটি হৈছে 34খন প্ৰদেশৰ 33খন তালিবানৰ দখলত। পঞ্জাশীৰ দখল কৰিবলৈ গৈ মৃত্যু 300 তালিবানৰ। শক্তিশালী প্ৰতিৰোধ নকৰাকৈ তালিবানৰ ওচৰত হাৰ মানিলে আফগান সেনাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি প্ৰমুখ্যে কৰি বিশ্ব সম্প্ৰদায়ৰ এই অভিযোগ। আফগান সেনাৰ আত্মসমৰ্পণৰ বাবে আফগানিস্তানত এতিয়া তালিবানৰ ৰাজ। বিশ্ব সম্প্ৰদায়ৰ এনে অভিযোগৰ মাজতে আফগানিস্তানৰ পৰা আহিছে আন এক খবৰ। আফগানিস্তানৰ ৰাজধানী কাবুল পৰ্যন্ত দখল কৰা তালিবান এতিয়া অসহায় হৈ পৰিছে পঞ্জাশীৰ উপত্যকাত। এই পঞ্জাশীৰ উপত্যকা দখলৰ বাবে তালিবানে আগবাঢ়িছে যদিও উপত্যকাটোৰ পৰা তালিবানৰ বাবে আহিছে অতি বেয়া খবৰ। আফগানিস্তানৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত এই পঞ্জাশীৰ দখলৰ বাবে যোৱা তালিবান ব্যৰ্থ হোৱাৰ লগতে প্ৰায় 300 গৰাকী তালিবান সদস্যৰ মৃত্যু হৈছে। পঞ্জাশীৰ দখলৰ বাবে কাৰী ফচিছুদ্দিন হাফিজুল্লাহৰ নেতৃত্বত গৈছিল তালিবানৰ দলটো। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ খবৰসমূহ পলকতে পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।